বন্ধু-বান্ধৱীসকল পুনৰ স্বাগতম তাবুছ হোমেড ৰেচিপি চেনেলটিলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই বনাবলৈ আহিছোঁ চিকেন মাঞ্চুৰিয়ান। বৰষুণৰ বতৰ আৰু এনেকুৱা বতৰত এনেকুৱা এটা ৰেচিপি খাই বহুত ভাল লাগে, নহয়নে বাৰু? তেন্তে বলক আজি মই কেনেধৰণে চিকেন মাঞ্চুৰিয়ান বনালোঁ চাওঁ আহক। এতিয়া আমি ইয়াতে লৈ লৈছোঁ এই উপকৰণখিনি। আমাক এইখিনি উপকৰণ লাগিব আৰু ইয়াতে মই চিকেন এনেকৈ টুকুৰা টুকুৰি কৰি পিচকৈ কাটি লৈছিলোঁ চাৰিচকীয়াকৈ। এতিয়া এটা বলত প্ৰথমে কৰ্ণফ্ল'ৰ দি দিম 2 টেবুল চামুচৰ জোখত, ময়দা দিছোঁ 2 টেবুল চামুচ আৰু এটা কণী ভাঙি দিছোঁ। আৰু এতিয়া চিকেনৰ পিচ কেইডোখৰ দি দিম আৰু এইখিনি ভালদৰে এতিয়া সানি ল'ব লাগিব। ইয়াতে মই অলপমান পেৰি পেৰি মছলাটো ব্যৱহাৰ কৰিছোঁ, আপোনালোকে নকৰিলেও কোনো কথা নাই। আৰু 1 চিকুটৰ জোখত হিং দিছোঁ, এইটো নিদিলে একো কথা নাই। এতিয়া চামুচৰ সহায়ত ভালদৰে এইখিনি লৰাই মেলি ল'ব। আৰু এতিয়া আমি এইখিনি গৰম তেলত ভালদৰে ভাজি ল'ম। এতিয়া ইয়াতে মই ৰিফাইন তেল দি পেলাই এইখিনি গৰম হ'বলৈ দিম। গৰম হৈ গৈছে, এতিয়া আমি পিচ কেইডোখৰ দি দিছোঁ আৰু এইখিনি এতিয়া ৰঙচুৱাকৈ ভাজিব লাগিব। ইপিঠি অলপমান সোণবৰণীয়া হ'লে সিপিঠি উলটিয়াই দিব আৰু এনেধৰণে ৰঙচুৱাকৈ এইখিনি ভাজি ল'ব। ভিতৰলৈ ভালদৰে সিজিব লাগিব আৰু ফ্লেমটো মিডিয়ামত ৰাখিব। আমাৰ এইখিনি ভালদৰে সিজি গৈছে আৰু ভাজা হৈ গৈছে, ভুলত উলিয়াই ল'ব। এতিয়া একেখিনি তেলতে আমি নহৰু দি দিছোঁ। মই এই নহৰু মিহিকৈ কাটি দিছিলোঁ আৰু আদাও মিহিকৈ কাটি দিছোঁ আৰু জলকীয়াখিনিও মিহিকৈ কাটি দিছোঁ আৰু এইখিনিও দি দিম। আপোনালোকে জলকীয়াৰ লগতে কেপচিকামো মিহিকৈ কাটি দিব পাৰে, কিন্তু এনেকৈ দিলেও কোনো কথা নাই বাৰু। এইখিনি ভাজা হৈ গৈছে, এতিয়া চিকেনৰ পিচ কেইডোখৰ দি দিম আৰু এইখিনি ভালদৰে লৰাই মেলি ল'ব। পিঁয়াজখিনি দি দিছোঁ, এইখিনি মই প্ৰথমতেই দিব লাগিছিল কিন্তু মই পাহৰি গৈছিলোঁ, ক্ষমা কৰিব। এইখিনিও দি দিছোঁ বাৰু। এতিয়া এইখিনিও ভাজা হৈ গৈছে। এতিয়া মই ইয়াতে 1 চামুচৰ জোখত চয়া চচ দিছোঁ আৰু গ্ৰীণ চিলি চচ দিছোঁ 2 চামুচৰ জোখত দিছোঁ আৰু এইখিনিও ভালদৰে লৰাই মেলি ল'ব। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব। আৰু এতিয়া বিলাহীৰ চচ দিছোঁ আৰু এইখিনিও লৰাই মেলি ল'ব। এতিয়া আমি 1 গ্লাছ পানী দি দিছোঁ, জোখমতে পানীটো দিব আৰু অলপমান নিমখ দিছোঁ সোৱাদ অনুযায়ী, যিহেতু চয়া চচতো নিমখ থাকি বেছিকৈ নিমখ নিদিব। আৰু আমাৰ এইখিনি এয়া দেখিছে, মই 5 মিনিট উতলিবলৈ দিছিলোঁ, সিজিব দিছিলোঁ ঢাকন মাৰি, আৰু ঢাকন মাৰা হোৱাৰ পাছত এইখিনি ভালদৰে সিজি গৈছে আৰু আমাৰ মাঞ্চুৰিয়ান ৰেডি হৈ গৈছে। মই এনেকৈ এটা বলত মাঞ্চুৰিয়ানখিনি উলিয়াই ল'লোঁ, এয়া দেখিছে, আৰু ওপৰত আদা মিহিকৈ এনেকৈ কাটি দিছোঁ আৰু গাৰ্নিচিং কৰি দিছোঁ। খুব সুন্দৰ হৈছে দেখাত আৰু খাবলৈও বিৰাটেই সোৱাদৰ হৈছে। ঘৰত ট্ৰাই কৰি চাব, এনেকৈ বনাই চাব। ভাল লাগিলে কমেণ্টতো জনাব। তেন্তে বন্ধু-বান্ধৱীসকল, আজি মই বনোৱা চিকেন মাঞ্চুৰিয়ান ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে মোক কমেণ্টত জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া ন'টিফিকেশ্যনবোৰ আপোনালোকে আগতে পায়। তেন্তে আজিলৈ ইমানতে সামৰিছোঁ। আকৌ লগ পাম এটা নতুন ৰেচিপি এটি। বাই বাই।